গাইছ আজি যাব ওলাইছোঁ জেঠী ঘৰত চাংচাৰিত জেঠী ঘৰ তাতে যাব ওলাইছোঁ তাতে ভিডিঅ'টো ভাবিছোঁ ঘৰৰ পৰা আৰম্ভ কৰি দিওঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক গাঁওখন ধুনীয়া আপোনালোকে চাই ঘৰৰ পৰা ওলাইছোঁ এতিয়া তেল নাই তেল ভৰাই মানে বাইকত তেল লৈ আহি গৈছোঁ বাইকত তেল ভৰাই চাৰিশ बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है सहनी हमें सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी জামত ফাঁচি আছোঁ গাইজ ইমান যাম গুৱাহাটীৰ এইখিনিত জালুকবাৰী আহি পালোঁ গাইজ এইটো আপোনাৰ দেখা পাইছে ভূৱনেশ্বৰ সমাধি ক্ষেত্ৰ তাতে এতিয়া দেখাব টাইম নহ'ব আহোঁতে সোমাই কেনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গাইছ আহি পালোঁ জেঠীহঁতৰ ঘৰ জেঠীহঁতৰ ঘৰৰ পৰা সোমাই আগৰ এই মানুহকেইটা ৰৈছে এইবাৰ জেঠীহঁতৰ ঘৰত এইটো আহি পাই ভাগিনক লগ পাইছোঁ সি দৌৰি আছে আহি পাই দেখা পাইছে আপোনাৰ মৰ্ণিং গাইছ অলপ আগতে 8টা বজাত টোপনিৰ পৰা উঠিলোঁ উঠি কেনে গা পা ধুলোঁ গা পা ধুই উঠি কেনে এনেই এতিয়া বহি আছোঁ চাহ পানী খালোঁ খাই লৈ এতিয়া আমি অলপ পিছত আমি এইটো হৈ আছে বদমাছ ভাগিনটো আছে এই বাবু আছে বাবু আমি অলপ পিছত ফুৰিব যাম আপোনালোকৰ বাবু অলপ পিছত আমি ফুৰিব যাই কিনে আপোনালোক গাঁওখন দেখাম তাৰপিছত আমাৰ পুঠিমাৰী কলেজখনো দেখাম তাকে আপোনালোকে ভিডিঅ'টো চাওক बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है सहनी हमें सजा है हम हैं बाजारों के सबकी नजर ভিতৰত সোমাইছোঁ ভিতৰৰ পৰিৱেশটো আপোনাৰ দেখাইছোঁ কি ধুনীয়া
আপোনালোকে এখন কলেজত যদি এইবাৰ মেট্ৰিক দিয়া কেণ্ডিডেট আছে আমাৰ ইয়াতে পুথিমাৰীৰ, ইয়াতে আহি পঢ়িব পাৰে। সুন্দৰ কলেজ একদম। মই ইয়াতে সুন্দৰ পৰিৱেশ, গছ গছনিৰে ভৰা। তুমি ক'ত পঢ়িবা? পাছ কৰিলে ইয়াতে নে? জেঠিৰ ল'ৰাটো এইবাৰ মেট্ৰিক দিছে, এইবাৰ মেট্ৰিক কেণ্ডিডেট, এইবাৰ ৰিজাল্ট দিব। ৰিজাল্ট ইয়াতে এখন কলেজত মানে ইয়াতে এইবাৰ পুথিমাৰী কোন কোন আছে ইয়াতে পঢ়িব পাৰে। এখন ভাল কলেজ। মই আগতে আহিছোঁ এখনত। আজিতো চব আজি দেওবাৰ দিছে যিহেতু ইয়াৰ চব বন্ধ আজি। কি সুন্দৰ চাওকচোন। বেছি সময় নৰওঁ ইয়াতে, গেট বন্ধ কৰি দিব বোলে। মানে বেছি সময় ইমান ভিতৰত সোমোৱাৰ ইমান পাৰ্মিশ্যন নাই। তথাপিও এনেই অলপ দেখালোঁ আপোনালোকক। এতিয়া আমি যাম, এতিয়া ঘৰত যাম। ঘৰৰ পৰা মই এতিয়া ড্ৰেছ চেঞ্জ কৰিম আৰু ঘৰত গুচি যাম। বাকী আপোনালোকে ভিডিঅ'ত যাব ওলাই আহিছোঁ। এতিয়া মই সেই গাড়ী চাওক যায় এইখিনি আপোনাৰ শৰাইঘাট দলঙৰ ওপৰত এখন ট্ৰাক এখন কেনেকৈ এক্সিডেণ্ট হৈছে। একদম ডাঙৰ দুৰ্ঘটনা। সেইকাৰণে এইটো ৰাস্তাতে চব গাড়ীবিলাক অহা যোৱা কৰি আছে। ইফালে অহা যোৱা, ইফালে বন্ধ কৰি ৰাখিছে। এইফালে চব চাওক আপোনালোকে। এয়া আমি আহি পালোঁ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। তাৰপিছত সোমাম এতিয়া। এয়া ইয়াতে আপোনালোকৰ আমাৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। ইয়াতে সমাধিত জোতা পিন্ধি প্ৰৱেশ নকৰিব লাগিলে, জোতা খুলি যাব লাগিব ইয়াতে। গাইজ আপোনালোকক ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ দেখাম বুলি কৈছিলোঁ। আজি অলপ ওপৰলৈকে বেছি গোটেইখন ঘূৰিব টাইম নহ'ব মোৰ, তথাপিও দেখালোঁ যিখিনি পাৰোঁ দেখাইছোঁ। আৰু আপোনালোকে বাকী আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। বাকী ভিডিঅ'টো আপোনালোকে কেনে পালে জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।